নমস্কাৰ আজি 20 নৱেম্বৰ আজিৰ দ বিশেষলৈ স্বাগতম জনালো বছৰটো শেষ হ'বলৈ এই দিনৰ পৰা মুঠ 41টা দিন বাকি থাকে 1750 চনৰ আজিৰ দিনটোতে মহীশূৰৰ সুলতান টিপু সুলতানৰ জন্ম হৈছিল ভাৰতীয় মহাকাশচাৰী কল্পনা চাওলাই মহাকাশলৈ যাত্ৰা কৰে 1997 চনৰ আজিৰ দিনটোতে মহাকাশলৈ যোৱা তেওঁই প্ৰথম ভাৰতীয় মহিলা প্ৰখ্যাত ৰুছ কথা সাহিত্যিক লিও টলষ্টয়ৰ মৃত্যু হয় 1910 চনৰ আজিৰ দিনটোত 1923 চনৰ আজিৰ দিনটোতে দক্ষিণ আফ্ৰিকাৰ লেখিকা নাদিন গাৰ্ডিমাৰৰ জন্ম হয় ভায়েজাৰ 1 বহি সৌৰজগতৰ অধ্যয়ন কৰিবলৈ 1977 চনৰ নাছাই উৎক্ষেপণ কৰা এই যানখনে 1979 চনত বৃহস্পতি গ্ৰহ প্ৰণালী আৰু 1980 চনত শনি গ্ৰহ প্ৰণালীৰ অনুসন্ধান কৰাৰ পিছত 1980 চনৰ আজিৰ দিনটোতে ইয়াৰ অভিযান সমাপ্ত হয় 1981 চনৰ আজিৰ দিনটোতে সোভিয়েট ৰাছিয়াৰ পৰা সোভিয়েট উৎক্ষেপণ যানৰ সহায়ত ভাস্কৰ 1ৰ উন্নত সংস্কৰণ ভাস্কৰ 2ৰ সংক্ষেপণ এইটো উপগ্ৰহৰ ওজন আছিল 444 কিলোগ্ৰাম আৰু এই কৃত্ৰিম উপগ্ৰহৰ সহায়ত ভাৰতৰ বনাঞ্চল জলভাগ আৰু হিম অঞ্চলৰ লগতে সাগৰীয় পৃষ্ঠভাগৰ উত্তাপ ঘূৰ্ণী বায়ুৰ গতি আদি অধ্যয়ন কৰা হয় আজি বলিউডৰ মৌময়ী অভিনেত্ৰী শিল্পা চিৰুৎকাৰৰ জন্মদিন ধন্যবাদ বিপুল মজুমদাৰ গুৱাহাটী